हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সবৰে ভালে আছে আমি আজি যাবলৈ আইছো কাৰ্বি আংলং ভেলুঘাট না কি কয় দবকা গৈ আছো মানে কিমান প্ৰগ্ৰামৰ ভিডিঅ' চাই থাকিব এতিয়া অকণমান ৰাইডো কৰোঁ বহুত ধুনীয়া পিকনিক প্লেচ হয় আৰু বহুত ধুনীয়া এটা ৱাটাৰফলো আছে তো দেখাব গৈ আছো আমি তো চাই থাকিব ইফালে মানুহ আহিছে ইফালে স্কুলৰ ওচৰত আছে অলপ দেখাই দিম ৰ'বা চাব পাৰে ইফালে মানুহ Hey guys, আজি আমি যাবলৈ ওলাইছো কাৰ্বি আংলং আৰু এই মুখা চাওক আমাৰ প্ৰিয় মুখা মিন্স বস্তু মুখা আৰু আমাৰ আহি আছে আল্ট্ৰা এতিয়া আৰু লাহেকৈ যাম আমি এইখিনি সাবস্ক্রাইব করে দিব তো এতিয়া তাতে যাও তাতে গৈ দেখাই আছো চাই থাকিব ভিডিঅ'টো আপোনালোকে তো লেটস গো मैं आহি पाई गलोহি मेन पिकनिक प्लेसत तो याते সকলোৱে জানুৱাৰী মাহত ইয়াতে আহি পিকনিক খায় আৰু ইয়াতে এটা ধুনীয়া নিজৰা বৈ গৈছে আৰু ৱাটাৰফলটো ওপৰ পিনে যাব লাগে অকণ এই ৰাস্তাটো দি ওপৰ পিনে যাব লাগে তো তাতেও যাম তো ইয়াতে দেখাই লওঁ আপোনালোকক रियलिटी ইয়াতকে আৰু ধুনীয়া আপোনালোকে আহিব পাৰে আৰু এইখিনিতে গা চা ধুব নোৱাৰে এলাও নাই কিন্তু তলত যিটো নিজৰ দেখাইছে সেইটোত গা চা ধুব পাৰে তো আমাৰ অসমত যে ইমান ধুনীয়া ৱাটাৰফল আছে এটা তো এইটো দেখাব মানে বিচাৰিছো আপোনালোকে চাব পাৰে ইমান ধুনীয়া ৱাটাৰফল হয় আৰু বহুত ডাঙৰ ৱাটাৰফল বহুতো জায়গাৰ পৰা বহুতো মানুহ আহিছে চাক কিমান মানুহ আছে আপোনালোকে চাক বহুত মানুহ আছে